morning and welcome from Goa. বৰ্তমান গোৱাত আছোঁ গোৱা কালাংকুট নামৰ জেগাখনত আছোঁ যোৱাকালি ৰাতি আহি পালোঁ ধুনীয়া ছিজন ষ্টাৰ্ট হৈ গৈছে গোৱা ছেপ্টেম্বৰ অক্টোবৰ পৰি গৈছে ধুনীয়াকৈ আপোনালোক আহিব পাৰিব বহুত ধুনীয়া লাগিছে আৰু ইয়াতো বহুত এনজয়েবল প্লেচ আছে আমি তাত এনজয় কৰিম আপোনালোকক মই মোৰ ব্লগটোৰ জৰিয়তে দেখাই থাকিম আৰু আমি যোৱাকালি আহি কালাংকুট নামৰ জেগাখনত থাকিলোঁ ইয়াতে বিআৰ ৰিজৰ্ট বুলি কয় ইয়াত থাকিলোঁ নিয়াৰ বাই বাগা বিচ most popular beach in Goa আৰু বহুত কিবা কিবি বিচ আছে পাললেম আছে পালম আছে আৰু বহুত কিবা কিবি আপোনালোকক মই দেখাই থাকিম আৰু ধুনীয়া ধুনীয়া ধৰক ইয়াত নাম থকা কিছুমান চহৰ আছে পাঞ্জি ভাস্কো দা গামা এইবিলাকো মই দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম আপোনালোকে মুঠতে মোৰ লগত আহি থাকক গোটেই এনজয়েবল মমেণ্টছবোৰ চাই থাকক এইফালে বিচত যায় কালাংকুট বিচ আৰু আপোনালোকে ইয়াতে এনেকৈ ৰেণ্টত বাইক কাৰ আদি লৈ ল'ব পাৰে আমি যেনেকৈ এতিয়া লৈ ল'ম স্কুটি দুখন আমি দুখন স্কুটি বুক কৰিলোঁ কৰি এতিয়া গোৱা কৰিম এইফালে কিবা এখন ফেচিনো আমি যাম এতিয়া গোটেই গোৱা ঘূৰিম আপোনালোকে কল্যাণ ক্লাবৰ লগত চাই থাকক আপোনালোকে মোৰ ভিডিঅ'বোৰ এতিয়া আমি ফাৰ্ষ্ট প্লেন কৰিছোঁ আমি এখন বিচ বাগা বিচেই যাম চাগে চাই থাকক এইখিনি এৰিয়াত পেট্ৰল ডিপু অলপ কম সেইকাৰণে আমি পূৰা 3-4 কিলোমিটাৰ বিচাৰি আহি পেট্ৰল ডিপু পালোঁ ইয়াত এতিয়া তেল ভৰাই পূৰা গোৱা ঘূৰি থাকিম ফালে আহি থাকোঁতে আমি এটা ফ্ৰী কুপন পালোঁ আমি কুপনটো স্ক্ৰেচ কৰিম স্ক্ৰেচ এওঁলোকে क्या कर रहा है आप लोगों का क्या कर रहा है रिजोर्ट का रिजोर्ट का प्रमोशन है फ्री गिफ्टिंग है फ्री गिफ्ट वाउचर दिया मैं ब्लॉग बना रहा हूँ ओके ओके মই এতিয়া এইটো স্কেচ কৰিম কৰি আপোনালোকক দেখাই আছোঁ কি পাওঁ 3খন কুপন খুলিলোঁ গোটেইকেইখন ৱেল ডান বেটাৰ লাক নেক্সট টাইম এতিয়া মোৰখন খুলিছোঁ জাষ্ট দেখাম মই কংগ্ৰেচুলেশ্যন মই কিবা এটা পালোঁ এমাজন গিফ্ট ভাউচাৰ এইটো পঢ়ি দিব क्या है इसमें ये यू आर गारंटेड द फॉलोइंग प्राइस कैनन का डिजिटल कैमरा है सैमसंग मोबाइल फोन है 2 लाख से लग्जरी चेक करा में कैनन का बागा बिचলৈ গৈ আছোঁ ব্ৰেকফাষ্টটো কৰা নাছিলোঁ একো কৰা নাছিলোঁ সেইকাৰণে আমি এতিয়া ব্ৰেকফাষ্ট লগতে উইথ লাঞ্চ কৰিবৰ কাৰণে এটা জেগাত লৈ লৈছোঁ মাজতে এখন নিয়াৰ বাই ৰেষ্টুৰেণ্ট হয় ফেমিলি ৰেষ্টুৰেণ্ট এইখনত মানে চবখিনি পায় সেইকাৰণে ফাৰ্ষ্ট চাহ খাওঁ খাই লৈ লাঞ্চটো কৰোঁ লাঞ্চ কৰি উঠি ইয়াৰ পৰা আমি বাগা বিচ যাম এইখন হাইৱেৰ ঘৰ ৰেষ্টুৰেণ্টখন আৰু আমাৰ এই দুখন স্কুটি আৰু আমি ইয়াৰ ভিতৰত আছোঁ এইফালে বাগা বিচ তুমি ক'ত আহিছে কিয় লুকাইছা ৰেষ্টলেছ টিকলি এইটো একদম ৰেষ্ট নাই এৰ পূৰা ফুৰ্তিত আছে কালি পূৰা আমি গোৱাত ফাৰ্ষ্ট আহাৰ গোৱাৰ এইটো বেংগলী এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ ফাৰ্ষ্ট আহাৰ খাম আমি তাৰপাছত আগবাঢ়িম আমি বাগা বিচৰ ফালে আপোনালোকে চাই থাকিব আমাৰ লগত এইটো মনোজ দা দেখা পাই থাকিব মোৰ গোটেই ব্লগত আৰু আছে গোটেইকেইজন এইটো বঢ়িয়া ছিজন হয় আপোনালোকো আহিব আমি ইয়াতে সোমালোঁ মাজত এখন দোকান ইয়াত চব আই লাভ গোৱা টি চাৰ্ট মই এটা কিনি ল'লোঁ এয়া আই লাভ গোৱা মোৰতো আই লাভ গোৱা নহয় মোৰতো মাৰ্ভেল হয় আৰু এনেকুৱা আই লাভ গোৱাও পায় আপোনালোকে কিনিব পাৰে এইটো এইটো হাঁহি মাৰি আছে পূৰা দেখাই দিয়া এটা লৈ লৈছোঁ ধুনীয়াকৈ এতিয়া যাম বাগা বিচত পুৰা শ্বপিং কৰি ল'লোঁ মই কৰিলোঁ দাদাহঁতে কৰিলে কৰি এতিয়া আমি বাগা বিচ এতিয়াহে যাম আমি পুৰা শ্বপিং কৰি অলপ গোৱা হ'লোঁ আৰু অলপ গোটেইকেইটা যাম আমি এতিয়া পুৰা মজা বাই 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 এতিয়া আমি বাগা বিচ
Baga Beach, most popular beach in Goa. ধুনীয়া হয় ইয়াত দেশ বিদেশৰ পৰ্যটকবোৰ আহে আহি এনজয় কৰে ধুনীয়াকৈ খাই লয় ফূৰ্তি কৰে সাঁতোৰে ময়ো সেইকাৰণে আহিছোঁ ধৰক দেখাব গোৱাৰ এটা বিচৰ ভিতৰত অন্যতম বিচ এনেকুৱা কোনো ইমান এটা সেই নাই মানে ধৰক মই আৰু কেনেকুৱা কিয় বিখ্যাত মই আপোনালোকক লাষ্টত কৈ দিম বাগা বিচ আৰু ইয়াত বলিউডৰো বহুত মুভিৰ শ্বুটিং হৈছে মই গৈ আছোঁ এতিয়া গোৱাৰ অন্যতম বিচ বাগা বিচ কেনেকুৱা লাগিছে আপোনালোকৰ মোৰ ভাল লাগিছে অলপ পাছত পানীত যাম পানীৰ গোটেইখিনি মোমেণ্ট দেখাব নোৱাৰিম যিহেতু মই ৱাটাৰ প্ৰুফ লৈ অহা নাই তথাপি মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাম চাই থাকক বাগা বিচ পূৰা এনজয় আৰু ছিজনেবল টাইম হয় ছেপ্টেম্বৰ অক্টোবৰ ধুনীয়া হয় ডিচেম্বৰ পূৰা একদম আৰু ভাল এটা এনজয়ফুল মোমেণ্ট হয় হলিডে মনাবৰ কাৰণে আহিব পাৰি ইয়াত ধুনীয়া হয় হা সাগৰৰ পানীৰ মাজত এই পুৰা মজা পুৰা জিকি গৈছোঁ মই চেণ্ডেল পিন্ধি আহিছোঁ এই বেলেগ একদম ভবা নাছিলোঁ এতিয়াও মানে সেই আগৰ নিচিনা এটাই সেই আছে ভাল লাগিছে মই থাৰ্ড টাইম ইন গোৱা মই আগতে দুবাৰ আহি গৈছোঁ এনেকুৱাই এনজয় আছিলে কিন্তু এতিয়া আৰু বেছি আধুনিক হ'ল ভাল লগা হৈছে ধুনীয়া আগতে আমি আহিছিলোঁ বাগা বিচ ইয়াত বলিউডৰ বহুত কেইখন মুভিৰ শ্বুটিং হৈছিলে এটা হিষ্ট্ৰিকেল প্লেচ টাইপো হয় গোৱাৰ এটা মানে ধুনীয়া মানে টুৰিষ্ট প্লেচ হয় এইটো কলংকুট বুলি যিখন জেগা আছে তাৰ কাষতে হয় বাগা বিচ আপোনালোকে এবাৰ তাৰ পৰা নিয়াৰ বাই 2 to 3 কিলোমিটাৰ্ছ হয় ৱাকিং ডিষ্টেঞ্চ 1.2 কিলোমিটাৰ হয় আৰু আপুনি এনেকৈ স্কুটি বা গাড়ী আমি যেনেকৈ স্কুটি লৈছোঁ আপোনালোকে গাড়ীও ল'ব পাৰিব লৈ আহিব পাৰে পাৰ্কিঙত থৈ ইয়াত ড্ৰেছবোৰ চেঞ্জ কৰি ধুনীয়াকৈ আহি যাব পাৰিব আৰু চিট প্লেচবিলাক পিন্ধিলে বেছি ভাল হয় ধুনীয়া মুঠতে এনজয় কৰক এই বাগা বিচত মই পানীত গৈ আৰু ইয়াতকৈ বেছি আৰু দিব নোৱাৰিম এতিয়া কাৰণ যিহেতু মোবাইলটো পৰি গ'লে আকৌ মোৰ পানী মানে অলপ প্ৰব্লেম হ'ব একো কথা নাই বাকী ধুনীয়া হয় চাই থাকক আপোনালোকে বাগা বিচৰ নাজাৰা উপভোগ কৰক উইথ কল্যাণ ক্লাব বঢ়িয়া মজা এয়া এনজয় পুৰা একদম পুৰা ৰেষ্টলেছ হয় আমাৰ এইটো টিকলি মোৰ লগত টিকলি আছে পুৰা মজাই পুৰা এনজয় কৰি আছে এই পলাইছে ये क्या है দেখিছে পুৰা মজা মানুহে ধৰিছে পুৰা এই কৰোঁতে বেলেগ একদম বাগা বিচৰ পৰা এবাৰ আঞ্জুনা বিচ গৈ আছোঁ প্ৰায় 6 কিলোমিটাৰ হয় বাগা বিচৰ পৰা নিয়াৰ বাই ডিষ্টেঞ্চতে আছে আঞ্জুনা বিচ এইখনৰ নাজাৰাটো চাই লওঁ আমি
beach, North Goa. আজিৰ কাৰণে গোৱা টুৰ সমাপ্ত আকৌ আপোনালোকক অহাকালি লগ পাম যিহেতু বৰষুণ দিলে সেইকাৰণে আমি আজি অলপ সোনকালে সামৰিব লগা হ'ল টুৰটো বেছি জেগা দেখুওৱা নহ'ল অহাকালি আৰু পৰহি আছে টাইম আপোনালোক দেখুৱাই যাব বাই বাই আমি দুটা আজি ৰাতি অলপ লৈ ঘূৰি আছোঁ ভাল লাগি আছে পুৰা মজা অলপ এনেই ওলাইছোঁ আৰু এতিয়া টাইম লাইনটো অলপ কালাংগুটৰ গোৱা দুটা পুৰা ঘূৰি আছোঁ আজিলৈ ইমানে অহাকাইলৈ আকৌ আপোনালোকক লগ পাম বেলেগ কিছুমান টুৰিষ্ট ভিজিটিং প্লেচৰ পৰা আপোনালোকক মই অহাকাইলৈ লগ পাম বাই বাই